চেষ্টা কৰিছে এৰ পৰা প্ৰথমতে মোৰ তৰফৰ পৰা সকলো অসমবাসী ৰাইজলৈ ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি গৰু বিহু মানে গৰু গা ধুৱাবলৈ যাম। গৰুকেইটাক বাৰু গা নোধোৱাকৈ কেনেকৈ থাকোঁ, বছৰকৰ মূৰত এবাৰেই ধোৱা হয়। আজি যদি নোধোঁ ভাল লাগিব জানো মনটো? গৰু গা ধোৱাম, ময়ো ধুম বাৰু, অকল গৰুকে নোধোৱাওঁ, ময়ো ধুম। মানে নদীত গা ধুৱাবলৈ যাম। আপোনালোকক দেখাই গৈ থাকিম, আপোনালোকে চাই থাকিব, সম্পূৰ্ণ ভিডিঅ'টো স্কিপ নকৰিব। গৰু গা ধোৱাৰ পিছতে আকৌ আপোনালোকক দেখাম খেল আছে ঘৰৰ ওচৰত, খেল দেখাম, আপোনালোকে চাই থাকিব। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাব। নতুন ভিডিঅ' বনাই থাকিবলৈ আগ্ৰহ এটা দিব। আপোনালোকৰ আগ্ৰহটো মোৰ কাৰণে বহুত হয়। লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইবটো কৰিবই বাৰু। বাই বাই। ব'লক এতিয়া দেখাই গৈ থাকিম আপোনালোকক। আমি নদীত গা ধুব আহিলোঁ। গৰু বিহু আজি, গৰু বিহু বুলি সকলো মিলি লগৰ গা ধুবলৈ আহিলোঁ নদীত। আমি গৰু গা ধুৱাম এতিয়া। দীঘিলতি পাত মাখিয়তিৰ চাত হাতৰ খৰি কাঠ লাও বেঙেনালৈ গৰু গা ধুৱাবলৈ যাওঁ। দীঘলতি পাত মাখিয়তিৰ চাত হাতৰ খৰি কাঠ লাও বেঙেনালৈ গৰু গা আপোনাক আহি ইয়াত পালোহি। সকলো দেখিছে গা ধুই আছে নদীত মিলিজুলি। সদায় এনেকৈ নাপায় ফিলিংটো, আজিহে পাইছে আপুনি। দেখিছে বহুত দিনৰ মূৰত আমাৰ গাঁৱত নদীত পানী নোহোৱা হ'ল। দেখিছে চাৰিওফালে এডোখৰত ডুবি নিচিনা এটা হৈ আছে, ডুবিটোতে ধুবলগীয়া হৈছে। সকলোখিনি আছে মোৰ পাছফালে, আপোনালোকক দেখাই আছোঁ, চাই থাকক কিমান ধুনীয়া লাগিছে। এইটো সৰুকালৰ মানে ফিলিং আহি গৈছে আৰু মনত। দেখিছে নহয়, দেখিছে সকলোখিনি কিমান ফূৰ্তি, মনত আনন্দ। বহাগৰ বিহু নহয় জানো আমাৰ? গাইজ দেখিছেনে বাৰু কিমান ফূৰ্তি? বিহু লাগিছে। Hello guys! Rঙালী বিহুৰ আন্তৰিক শুভেচ্ছা। ৰাতিপুৱা টাইম যে বহুত ঠাণ্ডা পানীটো, বহুত ঠাণ্ডা লাগিছে মানে কি ক'ম আৰু। নদীত হোৱা মজাটো বেলেগত নাপায় আপুনি। যিমান ধৰক ঘৰত ধৰক লাগিলে চুইমিং পুলত ধৰক, নদীত অকণমান মজা নাপায়। চাই ধৰক সকলো কিমান ফূৰ্তি কৰি আছে। ৰঙালী বিহুটো আজি বড়োলেকতলৈ মানে পাইছে, মিঠা আনন্দিত হৈছোঁ। আজি সকলো বন্ধু বান্ধৱীৰ লগত একেলগে তাৰপৰা ফূৰ্তি কৰোঁ বুলি ওলাই আহিছোঁ। আৰু ফূৰ্তি কৰা সকলোৱে ভাল লাগিব, একেলগে মিলি জুলি এনজয় কৰোঁ। মজা শুনিয়া দি দিয়া দে বেটা বড়া বেলা বা চাই দিয়া। সকলো হৈ গ'ল, আমি গা ধোৱা। এতিয়া ঘৰত যাওঁ। ঘৰত আৰু খেল আছে গাঁৱত। আজি খেল দেখাম আপোনালোকক। খেল চলিব, কলগছত উঠা, কাবাডী খেল, সকলো দেখাম। ইয়াত চব ঘৰত যাব ৰেডি হৈ গ'ল। এতিয়া ওলাইছ তুমি? কাপোৰ পিন্ধা ব্যস্ত হৈ আছে। মাৰক ঘৰ বিহুৰ দিনা এনেকৈ খেল পতা হয় গাঁৱত, মানে সকলো ভাইটি ভণ্টিসকল মিলি আপোনালোকক খেল দেখাম। আজি কি খেল পতা হৈছে দেখাম। এয়া এতিয়া আমাৰ কাবাডী খেল হৈছে, সৰু পোৱালি দেখাই আছোঁ। বাকী আমাৰ কাবাডী খেল, ইফালে এটা পাৰ্টি আছে, ইফালে এটা পাৰ্টি। নিশ্চয় চিন বাহিৰলৈ গুচি গ'লে আউট হবি দেই। চিনৰ পিছলৈ গুচি গ'লে আউট হবি। চিন গছকিলে গৈ
ছোৱালী মানুহ এইফালে এটা দল আছে, সিফালে এটা দল। আপোনালোকক দেখাই কৈ দিম কি হৈ থাকে বাৰু। এইফালে সকলো ৰেডি আছে। সকলোৱে ছোৱালীৰ কবাডী খেল আৰম্ভ হ'ব। মই বাবু দাক ঐ কলডাল লাগি হ'ব। কম্পিউটাৰ হাতত বঢ়িয়া 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 আৰু তেনেকে খেলক সমানে গৈ আছে বঢ়িয়া তেনেকে খেলক সুন্দৰ খেলিছে, চেষ্টা কৰিছে এৰ পৰা টেকেলি ভঙা খেল দেখাব আপোনালোকক। চাই থাকিব ভিডিঅ'টো। আপোনালোক টেকেলি ভঙা খেল দেখা পাব। মোৰ পিছফালে যি হৈ আছে টেকেলি ভঙা খেল পিছফালে সকলো লাইনত আছে। এতিয়া টেকেলি ভঙা খেল ইয়াতে আমাৰ টেকেলি ভঙা খেল হৈ আছে। এইটো টেকেলিটো আৰু আপোনাৰ ভৰিত মাছ নালাগে দিয়ক। আপুনি টেকেলি ভঙা খেল খেলিছে। এনেকৈ আমি গামোচা বান্ধি দিছোঁ। গামোচা বান্ধি লৈ এপাক ঘূৰাই দিছোঁ। ঘূৰাই দিয়াৰ পিছত যাতে টেকেলিটো ভাঙিব পাৰে যাতে। এয়া আমাৰ কমিটি, হিমাচ দাস আমাৰ কমিটিৰ সদস্য হয়। ইয়াত টেকেলি আছে, সিফালে আহিছে এইফালে চাই থাকক মৰমী দাস। এতিয়া আমাৰ টনটকী আহিছে এতিয়া আমাৰ মাজত টেকেলি ভাঙিবলৈ। টনটকী সুন্দৰ হৈছে। এয়া আমাৰ আহিছে প্ৰণামিকা দাস। আপোনাৰ মুখত হাঁহি লৈ আহিছে কিন্তু আগতে জিকি গ'লে আপুনি নিজেই খুৱাই দিব। আগলৈ মিঠাতেল বনাই দিব আহিছে। কমকে দিছো ইফালে মাষ্টৰ বজাই দে মাৰ আমাৰ জাঠাই আমাৰ খেলখন মহিলাসকল নবৌ বাইদেউ খুৰী সকলো আছে। টেকেলি ভাঙিব এতিয়া। টেকেলি গান আছে। বাইকন দাস ভিডিঅ'টো বনাই থাকিব কিন্তু আগতে ইউটিউবত দেখা পাব। আমাৰ ইয়াতে নামকৰণে উপস্থিত হৈছে কুশলমণি আৰু ৰাইজ। আপোনাকো আমি অনুৰোধ কৰিছোঁ আপুনিও খেল আমাৰ জোন নবৌ টেকেলি ভাঙে যদি আমাৰ ৰাংঢালী গৌৰৱ। আপোনাৰ কাৰণে আমি এটা খেল দুগৰাকী প্ৰতিদ্বন্দ্বীক পানিবলৈ মন কৰিলোঁ। ৰামচালি চেণ্টাৰৰ চিংৰাকেইটা আমাৰ ইউটিউবত ভিডিঅ' বনাই থকা হৈছে। মুখত হাঁহি আনিব কিন্তু দেই, আপোনাক চাই থাকিব। আমাৰ দীপান বাইদেউ, আমাৰ বাইদেউ হয় দীপান বাইদেউ। দীপান বাইদেউ ৰঞ্জিতৰ মাক মানে মোৰ খুৰীদেউ হয়। কোচত আগত লৈ লওক, দাঙি লওক। চৰু হৈ যাওক, এখন তামোল খাই যাওক। ইতালি শুই দিওঁ। সুন্দৰ 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 সুন্দৰ।
আছে আমাৰ মাজত মানে এইটো বেলেগ মানে আপোনালোকে দেখা নাই এইটো খেল বহুত দেখিছে কিন্তু এনেকুৱা খেল দেখা নাই কলগছত উঠা হ'ব কলজোপাত পুৰা মিঠাতেল সানি দিয়া হ'ব মিঠাতেলৰ মাজতে কোনে উঠি ল'ব পাৰে প্ৰাইজটো মানে ওপৰত পইচা 500 দিয়া আছে পইচা 500 ল'ব পাৰে নেকি ল'ব পাৰে মই আপোনালোকক দেখাই দিম আপোনালোকে চাই দিব সম্পূৰ্ণ ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই থাকিব মই দেখাই আছোঁ চাই থাকক মোৰ এতিয়া আমি মিঠাতেল খনা হ'ব ইয়াত মিঠাতেল খনা হোৱা নাই মিঠাতেল খানিলে আমি তাৰপিছত কোনোটাই দেখাম আপোনালোকক কলগছত মিঠাতেল খনাৰ পিছত কলগছত উঠা হ'ব এতিয়া গাইছে মিঠাতেল খানি থকা আছে আপোনালোকে মোৰ ভিডিঅ'ত দেখিছে মিঠাতেল এশতে যে আমাৰ মিঠাতেল খানি আছে কলজোপাত সম্পূৰ্ণভাৱে মিঠাতেল খনাৰ পিছত উঠিবলৈ দিয়া হ'ব উঠিবলৈ মানে কাপোৰত এযোৰ নহয় জাষ্ট হাফ পেণ্ট এটা পিন্ধা হ'ব এই ওপৰত দেখিছে পইচা আছে মানে 500 আৰম্ভ হৈছে কলগছত উঠা আমাৰ এতিয়া আৰম্ভ হৈছে দেখিছে আপোনালোকে মোৰ ভিডিঅ'ত কলগছত উঠা দেখিছেনে উঠিবই নোৱাৰে নামি আহিছে বাৰে এই সম্পূৰ্ণ ভিডিঅ'ত দেখিছেনে বাৰু কেনেকৈ কলত উঠিছে আমাৰ ৰাকেশ বনিয়া উঠিছে এতিয়া আমাৰ কলগছত দেখিছে আমাৰ কলগছত নমায়নি আছে এইয়া সুন্দৰ হৈছে গৈ আছা মজা ধুনীয়া হৈছে গৈ থাকা ভাল হৈছে সুন্দৰ হৈছে কিন্তু তাৰ স্বাস্থ্যৰ সাধ্য হৈছে মুঠতে আকাশখন তুমি চুবলৈ পাৰিব লাগিব তেনেধৰণে নহয় এইটো হ'লে আকৌ 50 টকা এলাউঞ্চত দিব লাগিব এলাউঞ্চত 50 টকা দিব লাগিব ছেকেণ্ড টাইম তুমি ৰং কৰিছা তুমি বৰ্তমান আমাৰ এইফালে আহা তুমি এইফালে আহা 5 10 এইফালে আহা তুমি এইফালে আহা